জুৱায়েকৰ সাধু। এদিন এজন মানুহে তাৰ জুৱায়েকক বিহু খাবলৈ মাতিছিল। জুৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল, সেইকাৰণে সি লগত কোনো মানুহ নিয়া নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে তাৰ লগত তাৰ ছাঁটো আহিছে। সি ভাবিলে, শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে। যদি মই তেতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোক ক'লে, হেৰ' তোক কি লাগে, কিয় আহিছ, গুচি যা। কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, তই নামাত কিয়, চেলেংখন লাগে নেকি? এই বুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱে মূৰ লৰালে। ছাঁটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ'ল। গৈ সি আকৌ ছাঁটোক দেখিলে। সি এবাৰ চোলাটো ছাঁটোক দিলে। এইদৰে তাৰ চুৰিয়া গামোচা সকলো দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ'ল। তেতিয়া ভাবিলে ছাঁটো গ'ল। সি কুকুৰীকণা আছিল, সেইকাৰণে অলপ সময়ৰ পাছত সি সম্পূৰ্ণ বাটটো নেদেখা হৈ গ'ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে। অলপ সময় পাছত সি ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চোৱা পাতনিত বহি থাকিল। শহুৰেকে জুৱাইক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল। পিছত নহা দেখি খাই বৈ শুই থাকিল। শাহুৰেকে চোৱা তোৱা ধুই এন্ধাৰে মুন্ধাৰে চোৱা পানী আনি চোৱা পাতনিলৈ মাৰি পঠিয়ালত জুৱায়েকৰ মূৰত পৰিল। জুৱায়েকে উহু বুলিলত শাহুৰেকে চাই লৈ জুৱায়েকক দেখি মাতি আনিলে আৰু গা পা ধুৱাই কাপোৰ কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে এইবিলাক নাখাওঁ বুলি ক'লে। শাহুৰেকে ক'লে, খোৱা, এই জুৰীয়া গুড় খাবলৈ বৰ ভাল। তেতিয়া সি অলপ খাই বৈ সোৱাদ পাই এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৰেকে ক'লে, সৌৱা বৰ চাঙৰ ওপৰত কলহত আছে। সি ভাত খাই উঠিলত শাহুৰেকে জুৱায়েকক শুবলৈ দি শুই থাকিল। জুৱায়েকে শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল। যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটোক ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই অতাই দেখে গুড় গাত পৰি তাৰ গাটো এটা এটা হ'ল। তুলি কৰিবলৈ থোৱা কিছুমান তোলা সি দেখিবলৈ পালে। সি উপায় নাপাই তাৰ ওপৰত বাগৰ দিলে। তাৰ পিছত সি দেখিলে তাৰ গাটো গোটেই বগা নুমাদ হ'ল। ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল। তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সিদিনা আকৌ চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলে নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেই দেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি হাংগি কৰি সিহঁতে লৈ গ'ল। সিহঁতে যাওঁতে এখন নৈ মাছ পালেগৈ। তেতিয়া মানুহটো টিকা পানীত লাগি তিতিল। সি চোৰকেইটাক ক'লে, ডাং ডাং চোৰ, টিকা তিতিল মোৰ। তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুঢ়ী নমৰি লাহে লাহে পাৰলৈ উঠি বহিলহি। এনেতে ৰাতিপুৱাল। নৈ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই বৈ তাৰ পিছত তাক নিজা ঘৰলৈ পঠিয়াই দিলে। ভণ্টি ভাইটিসকল, এই জুৱাইৰ সাধুৰ লেখক হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ বিষয়ে তোমালোকে নিশ্চয় জানা, আৰু যদি নাজানা তেওঁৰ বিষয়ে পঢ়িবা, নতুবা মা দেউতাক সুধিবা। আমি লগ পাম এনেকুৱা ধৰণৰ আৰু এটা সুন্দৰ সাধুৰেলে। তেতিয়ালৈ আমি আহিছোঁ দেই।